ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গোলাঘাটৰ পৰা মই আজি ঘৰলৈ আহিলোঁ। বহুত দূৰ জাৰ্ণি কৰি একদম গা চা ভাল লগা নাই। অলপ আহি ৰেষ্ট ল'লোঁ আৰু এতিয়া শুই উঠি চাহ অকণ খাই ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰি দিওঁ। তাকে আৰু ব'লকচোন কি কৰোঁ আপোনালোক দেখাই থাকিম। গাইজ, আমাৰ ঘৰলৈ আহিলে এজন বিশেষ আলহী। ব'লকচোন আপোনালোকৰ লগতো চিনাকি কৰাই দিওঁ। এইফালে হাই এটা কৈ দিয়া। এয়া মোৰ বা হয় আৰু তেওঁৰ ফটোখন তেওঁৰ লগৰ এজনক এনেদৰে আঁকিবলৈ দিছিল। তেওঁ বহুত ধুনীয়া আৰ্টিষ্ট হয়। তেওঁৰ লগৰটোৰ নাম হৈছে তুহিন মৰাণ। তেওঁ বহুত বেছি ধুনীয়াকৈ আঁকি দিছে। তাকে বোলো আপোনালোককো অলপ দেখাই দিওঁ। আমাৰ ফালে এই ফুলবিধক ভাটৌ ফুল বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন বাৰু কমেণ্ট কৰি। ঘৰৰ কপৌ ফুলবোৰ বিহু শেষ হোৱাৰ পাছতহে ফুলে। সেয়ে বহুত দুখ, বিহুলৈ যে এপাহো মাৰিবই নাপালোঁ। দেখিলেই মৰম লাগে নহয় জানো, ইমান ডাঙৰকৈ ফুলি আছে। আপোনালোকক মই দেখাবলৈ লৈছোঁ গাঁৱলীয়া সমাজৰ কিছুমান দৃশ্য। তেন্তে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। এইবাৰ বহাগ বিহুত আমাৰ ঘৰত গছত একেবাৰে কম বগৰী লাগিছিল। তাকে দুটামান পাৰি আনি খাওঁ বুলি ল'লোঁ। এইফালে টেঙা দেখি আপোনালোকৰ জিভাৰ পানী পৰিছে চাগে ন? কিয়নো নপৰিব বাৰু, টেঙা সকলোৰে প্ৰিয়। এইফালে আমাৰ টিকলিৰ হাঁহি চোৱা। হেল্ল' গাইজ, হেল্ল' গাইজ, হেল্ল' গাইজ। এইফালে মই ভাইটিক স্কুলৰ পৰা আনিবৰ কাৰণে গৈ আছোঁ স্কুটিত। তেন্তে ব'লক লৈ আহোঁগৈ তাক। এইফালে মই ঘৰ আহি পালোহি আৰু বহুত বেছি গৰম উঠিছে। সেইটো কাৰণে ড্ৰেছযোৰ চেঞ্জ কৰি লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। আজি যিহে গৰম পৰিছে নহয়, মায়ে আমি স্কুলৰ পৰা অহা আগতেই টেঙা চৰ্বত বনাই ৰাখি ৰেডি কৰি থৈ দিছে। তাকে আমি ভাইটি আৰু মই আহি দুয়োটাই খাই ল'লোঁ। হোৱাটো মানে চেনিটো আৰু টেঙাটো একদম ধুনীয়াকৈ মিহলি আছে। চৰ্বত খাই মেলি অলপ জিৰাই দিলোঁ। বহুত বেছি ভাগৰ লাগিছিল, সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে আৰু ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। অলপ ৰাস্তাৰ ফালে ওলাই যাম বাৰু, আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম। এইফালে পুচু আৰু মই আহিলোঁ অলপ ফুৰিবলৈ বুলি। হাই এটা দি দিয়া।
বহুত ফুৰিলোঁ মেলিলোঁ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ ন পুচু তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম বিনপ্ৰিয়া মান অ' তুমি স্কুল যোৱা নাই যাওঁ তুমি যোৱা নাই অ' বাই বাই কৈ দিয়া বাই বাই বহুত বছৰৰ আগতেই আমি যেতিয়া জন্মই হোৱা নাছিলোঁ তেতিয়াই পাপাই গৈছিল দিল্লীলৈ বুলি আৰু তাৰ পৰাই ইমান ধুনীয়া ধুনীয়া তাজমহল দুটা লৈ আহিছে চাওকচোন এতিয়াও আছে ইমান বেছি ধুনীয়া লাগে নহয় সেই আপোনালোককো অলপ দেখাই দিলোঁ মনটো ফ্ৰেছ হ'বৰ কাৰণে এইফালে কুঁহিয়াৰ কাটি ল'লোঁ আৰু ভাইটি আৰু মই খালোঁ আজৰি সময়ত নিজৰ ভালপোৱা কামবোৰ কৰিলে ভাল লাগে দিয়কচোন এইফালে মই পঢ়িবলৈ লৈছোঁ ডক্টৰ ৰুবুল মাউতৰ দ্বাৰা ৰচিত মোৰো এটা সপোন আছে নামৰ কিতাপখন এতিয়া বাজিছে 11:30 আৰু এতিয়া শোৱাৰ সময় চ' সেইটো কাৰণে বিচনা ঠিক কৰি শুবলৈ বুলি লৈছোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই